গাইস কি খবৰ পূজা ভালে ভালে গ'লনে সকলোৰে পূজা কেনেদৰে পাৰ কৰিলে জনাবচোন দেই এতিয়া মই দুপৰীয়া অকমান চিকেন বনাম বুলি ভাবিছো আপোনালোকৰ মাজলৈ চিকেনৰ ৰেচিপিটো লৈ আহিছো মইনো কেনেকৈ বনাইছো আৰু সদায় বনাই থাকো তথাপিতো আজি বনাইছো দেখাই দিওঁ আৰু এপাক নহয় জানো আৰু পূজালৈ সকলো গৈছেনে নাই মই কিন্তু সদায় গৈ আছো আজিও যাম আজি নৱমী আজিও গৈ আপোনালোকৰ মাজলৈ অকমান দাঙি ধৰিম পূজা কেনেকুৱা নৱমী পূজা কেনেকুৱা অকমান দাঙি ধৰিম এতিয়া হকচোন চাওঁ চিকেন কেনেকৈ বনাওঁ এয়া কেৰাহী এখন পাতি দিলোঁ পাতি দি তাতে কেইখিলামান তেজপাত দিলোঁ আৰু তেজপাত দিয়াৰ পিছত আৰু কি দিম জানেই নহয় ইয়াতে তেল অলপ পিঁয়াজ দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে দি দিলোঁ দিয়াৰ পাছত ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম সকলোৱেতো এনেধৰণে বনায় বেলেগ তৰিকাটো নহয়েই বনোৱা চবেই এনেকৈ বনায় তথাপিতো দুপৰীয়া যেতিয়া খামেই চিকেন সেইকাৰণে মই আৰু অকণমান আপোনালোকৰ মাজলৈ দি দিছোঁ আৰু জনাসকলক নকওঁ নজনাসকলেতো জানিব নহয় জানো যিসকলে একেবাৰে ৰান্ধিব নাজানে তেওঁলোকৰ কাৰণেই এয়া চিকেনৰ ৰেচিপিটো মই দাঙি ধৰিছোঁ এয়া পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি ল'ম একদম ৰঙচুৱা হোৱাকৈ পিঁয়াজখিনি ভাজি ল'ম এয়া পিঁয়াজ বজাৰ হৈয়ে গৈছে মই ইয়াতে খুন্দি থোৱা আদা নহৰু পেষ্টখিনি দি দিম আদা নহৰু পেষ্টখিনি ইয়াতে মই দি দিছোঁ আৰু ধুনীয়াকৈ আদা নহৰু পেষ্টটো ধুনীয়াকৈ ভাজি ল'ম আদা নহৰু একদম ফাইন পেষ্ট কৰা নাই খুন্দনাত খুন্দি লৈছোঁ ফাইন পেষ্ট কৰিলে আদা নহৰু চেণ্টটো নাইকিয়া হৈ যায় সেইকাৰণে এনেকৈ মই খুন্দনাতে খুন্দি লওঁ ধুনীয়াকৈ ভাজি ল'ম আৰু মই কিমান কম তেল দিওঁ চাওকচোন তেল বেছি দিয়া নাই আৰু ইফালে মই এইখিনি ধুনীয়াকৈ ভাজ খোৱালৈকে অপেক্ষা কৰিম আৰু ইফালে এখন কেৰাহী পাতি থৈছোঁ তেল গৰম হৈছে এই লেগ পেষ্টটো আইনক বনাই দিম এতিয়া ধুনীয়াকৈ কম জুইত লেগ পেষ্টটো সিজি থাকিব আমাৰ আইনুমুনুৰ কাৰণে তাই খাব লেগ পেষ্ট এইটো তাইৰ কাৰণে তৈয়াৰ কৰি আছোঁ দেই আৰু এইখিনি ধুনীয়াকৈ মছলাখিনি ৰেডি হৈ গ'ল আৰু ইয়াতে মই মাংসখিনি ঢালি দিওঁ চিকেন বনাই আছোঁ মই প্ৰায় 15-20 মিনিটৰ আগত মাংসখিনিৰ হালধি নিমখ আৰু জিৰা ধনিয়া গোটেইখিনি মেৰিনেট কৰি ফ্ৰিজত থৈ দিছিলোঁ প্ৰায় 20 মিনিটৰ আগত চাওকচোন এতিয়া ইমান ধুনীয়া কালাৰ হৈছে ধুনীয়াকৈ চিকেনটো ফ্ৰাই কৰি ল'ম আপোনালোকে ভিডিঅ'বিলাক সকলোকে চাব তেতিয়া প্ৰকৃত খানা বনোৱা তৰিকাবিলাক গম পাব এতিয়া মই বহুত কম তেল দিছোঁ কম তেলতে ফ্ৰাই কৰিম আৰু ইফালে মই চিকেন অকণমান তেল লৰাই দিওঁ উল্টাই দিওঁ আৰু এইটো একদম কম তেলত ফ্ৰাই কৰি ল'ম এইটো লেগ পেষ্ট আইমনৰ কাৰণে লেগ পেষ্ট দিওঁ আৰু ইফালে এয়া যিমান পাৰে এয়া অলপ চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি লোৱাৰ পাছত মই ইয়াতে এড কৰিম এতিয়া বিলাহী মই ইয়াতে বিলাহী কাটি থৈছোঁ এই দুটা বিলাহী ইয়াতে ঢালি দিম বিলাহী দি কোনে কোনে ৰান্ধি খায় জনাবচোন দেই মোৰ মাংসত আকৌ বিলাহী দিলে মই ভাল পাওঁ এতিয়ালৈকে মই মাংসত জলকীয়া জ্বলা নাই মানে ৰেড মিক্স পাউডাৰ দিয়া নাই বিলাহী দিছোঁ কালাৰটো চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে জলকীয়া নিদিয়াকৈ ইফালে কালাৰ কিমান ধুনীয়া হৈছে মাংসটো ভজাৰ লগতে কথা মাংসটো খুব ধুনীয়াকৈ ভাজিব ভাজি ধুনীয়াকৈ ভাজ খোৱাৰ পিছত মাংসটো খুব টুককৈ ফুটাৰ পাছত ভাজিব তাৰপাছত আপোনালোকে যিমানটো জোখত আপোনালোকে পানী খায় সেইটো জোখত পানী দি দিব ঢাকি দিছোঁ আৰু ইফালে লেগ পিচটো হৈ আছে চাওকচোন কম জুইত একদম জুই কমকৈ দি সিজিবলৈ দি আছোঁ ইফালে মোৰ মাংসখিনি ভজা হৈ গৈছে ইয়াত এতিয়া মই
যিমানটো পৰিমাণে পানী খাম মানে মাংসৰ জোল খাম সেই হিচাপত মই দি দিম। এনেকৈ ফ্ৰাই কৰি খাই ভাল লাগে। মই দালি নবহাওঁ, ইয়াৰে খাম, সেইকাৰণে অকণমান পানী দিব লাগিব। আৰু ইফালে মোৰ লেগ পিচটো ৰেডি হৈ গৈছে চাওকচোন। একদম দোকানত বনোৱা নিচিনা লেগ পিচ হৈছেনে? হৈছে, কিয় নাই হোৱানো বাৰু? দোকানৰ মাংস, দোকানৰ লেগ পিচ পূৰা হৈছে। ইয়াতে মছলা দিয়া পানীখিনি আছিলে, সেইখিনি মই ইয়াতে ঢালি দিছোঁ। মোৰ ফাইনেলি চিকেন ৰেডি। ইয়াতে আইমেনৰ কাৰণে কাঢ়ি লৈ ইয়াতে জলকীয়া আৰু ৰেড মিক্স পাউডাৰ আৰু কস্তুৰী মেথি পাত। মই কিন্তু ভাল পাওঁ কস্তুৰী মেথি পাত দিলে, গোন্ধটো বৰ ধুনীয়া হয়। যিহেতুকে এতিয়া ধনিয়া নাই, সেইকাৰণে কস্তুৰী মেথি পাতকে ইয়াতে এড কৰি দিলোঁ। ফাইনেলি এয়া দুপৰীয়া আমাৰ আহাৰ মুঠি ৰেডি। দুপৰীয়া ভাত সাজ ৰেডি। চিকেন কাৰী ৰেডি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। সকলোৱে এনেকৈ খাব। মই চিম্পুলকৈ বনাইছোঁ, একদম আমি যেনেকৈ ঘৰত খাওঁ সেই হিচাপত বনাইছোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেচবুক পেজত গৈ পেলাই পেজটো ফ'ল' কৰি দিব প্লিজ। পেজটো ফ'ল' কৰি দিব দেই। আৰু নতুন যিসকল মোৰ ফলোৱাৰ্ছ তেওঁলোকক মোৰ চেনেললৈ নিমন্ত্ৰণ কৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হেপী থাকক। দুৰ্গা পূজাৰ ফুল আনন্দ লওক আৰু সুখী থাকক। বাই বাই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।